7 আগষ্ট তামুলপুৰৰ মাজমজিয়াত 50,000 জনসাধাৰণে একত্ৰিতভাৱে ABMCৰ উদ্যোগত তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ। আজি গুৱাহাটীৰ চচলত ABMCৰ উত্তাল প্ৰতিবাদ। আন্দোলন ঘোষণা কৰাৰ পিছতে গুৱাহাটীৰ চচলত ABMCয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। এনকে তৰংগাত BTC প্ৰশাসনৰ দ্বাৰা জাৰি কৰা উচ্ছেদৰ জাননীৰ প্ৰতিবাদ 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট। এনকে তৰংগাত বন বিভাগৰ মাটি বেদখলৰ বাবদ 210টা পৰিয়াললৈ 15 দিনৰ ভিতৰত উক্ত অঞ্চলটো খালী কৰি দিবলৈ জাননী জাৰি কৰাৰ পিছতে বিগত 3 দিন ধৰি ABMCৰ উদ্যোগত দৰঙাত প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে সদৌ BTC সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ ABMC কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আজি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে আহ ওলাই আহ ABMC জিন্দাবাদ, প্ৰমোদ বড়ো হাই বিধায়ক BTR চৰকাৰ মিছলীয়া BTCত উচ্ছেদ কৰিবলৈ দিয়া নহ'ব, এই সংগ্ৰাম চলিবই আদি শ্লোগান দি ৰাজপথ উত্তাল কৰি তোলে। অহা 7 আগষ্ট তামুলপুৰৰ মাজমজিয়াত 50,000 জনসাধাৰণে একত্ৰিতভাৱে ABMCৰ উদ্যোগত তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ ABMCৰ। BTC চৰকাৰে অবৈধ উচ্ছেদ বন্ধ নকৰিলে আন্দোলন দিল্লীলৈ লৈ যোৱা হ'ব বুলি কয় ABMCৰ সাধাৰণ সম্পাদক টাইছন হুছেইনে। ৰঙিয়াৰ পৰা আকা বৰালীৰ ৰিপৰ্ট NS24 ডিজিটেল। দিল্লীলৈকে যাব, ৰাষ্ট্ৰসংঘলৈকে যাব আৰু JCB বুলডোজাৰ লৈ যদি প্ৰমোদ বড়ো উচ্ছেদ কৰিব আহে, বাকী অসমততো ইমান উচ্ছেদৰ সময়ত তেওঁলোকে আৰামছে পুলিচৰ শক্তি ব্যৱহাৰ কৰি উচ্ছেদ কৰিছে। কিন্তু BTCত যদি JCB বুলডোজাৰ লৈ আহে, সেই JCB বুলডোজাৰ ABMCৰ হাজাৰ হাজাৰ কৰ্মীৰ গাৰ ওপৰেৰেহে উচ্ছেদ কৰিবলৈ যাব পাৰিব। আমি স্পষ্টভাৱে এই সংখ্যা গ্ৰহণ কৰিছোঁ, কাৰণ আমাৰ পাবলৈ একো নাই, হেৰুৱাবলৈ একো নাই। আমি সংগ্ৰামৰ পথ বাছি লৈছোঁ। প্ৰমোদ বড়োৰ দৰে দিছপুৰ নাগপুৰত চৰণ লোৱা নেতাই এনেকৈ আমাৰ পথ অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ চলিছে আৰু চলিব।